আৰু অলপ শুৱে ৰ, দেৰি হ'ল। উঠো এতিয়া, উঠি বঢ়িয়াকে গা পা ধুই ভাত পানী খাই ক্লাছলৈ যাওঁ। আজিতো শেষেই হ'ব আমাৰ এশলৈ। বঢ়িয়া। যিটোহে ঠাণ্ডা, গা ধোৱাটো বৰ দিগদাৰে, ভয় লাগে। গা নুধলিও মায়ে মোক কথা শুনাই, ধুবা লাগলিও ঠাণ্ডা। ঠাণ্ডা? মই ভয় কৰিম ঠাণ্ডাত? ৰহ, ইতে গা ধুইছো ৰহ। নৰো দেখোনে গা ধুবা, ইমান ঠাণ্ডা। কি কৰো? কিবাকে ধুও আৰু, উপায়তো নাই আৰু। ধুবা যিহেতু লাগবই, ধুৱে দে কিবাকে। অ মনু, মনু, অ ক'ত আছ হা? কোনো নামতে দেখোন নাই। কি হা মনু, তুমি ইয়াত কি কৰি আছা? মই ক্লাছত যোৱাৰ আগত ইয়াত অলপ থিয় হয়ে, বৰ ভাল লাগে। তুমি অলপ ইয়াত থাকি কিনে দৃশ্যবোৰ চোৱাচোন, বাহিৰৰ কি সুন্দৰ লাগিব তোমাৰ, বৰ ভাল লাগে। মই ক্লাছত যোৱাৰ আগত ইয়াত থিয় হয়ে সদায়। হয় হয়, তুমি ঠিকেই কৈছা, বৰ ভাল লাগিছে হা। পিছে আমাৰ ক্লাছ দেৰি হৈ যাব, ব'লা ক্লাছলৈ যাওঁ। ব'লা। মোকো অলপ চাবলৈ দিয়ক, আপুনিয়ে চাই আছে দেখোন আপোনাৰ মতে, মোৰ মতে অলপ মোক চাবলৈ দিয়কচোন। তুমি দেখোন ইমান আগৰ পৰা তুমিয়ে চাইছিলা, মই এতিয়াহে আহিলো চাবলৈ। তুমি মানে ভাগ ধৰিয়ে থাকা নাকি চবতে, না কি? নাচাও, চোৱা তুমি চোৱা। তে যাওক শুনি, নাচাই বুলি ৰিমোটটো দিয়ক মোক আৰু যাওক, কিয় চাই আছে? চোৱা, তুমিয়ে চোৱা, মই যাওঁ দিয়া। কিহা নিপু, কি কৰি আছা? কাৰোবাক ৰখি আছা নেকি? পাপু আৰু মুনুক ৰখি আছো ৰবা দেউতা। আজি অলপ মোৰ ভাল লাগি আছে ৰবা। এই চাই আমাক তাৰমানে দেউতা 1ৰ পৰা 100লৈ মাতিব দিছিল। অলপ অলপকে আজি শেষ হ'ব ৰবা, বৰ ভাল লাগি আছে। তে তুমি অলপ ৰখা ইহঁতক, মই অলপ আহো ৰবা মোৰ লগৰ এটাৰ পৰা। যোৱাতে আমি আহি পালো, বল বল ক্লাছত বল। মই তোমালোককে ৰখি আছিলো, ব'লা। মে আই কাম ইন ছাৰ? আহা গোটেইকেইটা আহা আৰু চিটত বহাকৈ যোৱা। আজি তোমালোকে 91ৰ পৰা 100লৈ কবা, বৰ্ডত যি আছে চাই চিৰিয়েলকৈ ধুনীয়াকৈ কবা। প্ৰথমে কবা মনুই, তাৰপিছত কবা পাপুই, আৰু শেষত কবা নিপুই। 91, 92, 93, 94, 95, 96, 97, 98, 99, 100। ছাৰ মোৰ হ'ল। ধুনীয়া হৈছে, যোৱা চিটত বহাকৈ। 91, 92, 93, 94, 95, 96, 97, 98, 99, 100। ছাৰ মোৰ হ'ল। ধুনীয়া হৈছে, যোৱা চিটত বহাকৈ। 91, 92, 93, 94, 95, 96, 97, 98, 99, 100। ছাৰ মোৰ হ'ল। ধুনীয়া হৈছে, যোৱা চিটত বহাকৈ। তোমালোকে খুব ধুনীয়াকৈ কৈছা, মোৰ বৰ ভাল লাগিছে।
আশা কৰোঁ আগলৈও সকলোবোৰ ধুনীয়াকৈ ক'ব পাৰিবা। 18 আৰু 28 এই দুটাৰ ওপৰত চন্দ্ৰবিন্দু আছিল। তোমালোকে যে মাতিছিলা আজিৰ দৰে, তেতিয়া চন্দ্ৰবিন্দু আছিল এই দুটাৰ ওপৰত। চন্দ্ৰবিন্দু দুটা দিব নালাগে, মই এইটোৱে ক'ব বিচাৰিছোঁ। কাৰ ওপৰত থকা? 18 আৰু 28ৰ ওপৰত থকা চন্দ্ৰবিন্দু দুটা দিব নালাগে। আজিলৈ ক্লাছটো এৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো যদি চাই ভাল পালা তেনেহ'লে লাইক, ছাবস্ক্ৰাইব কৰি দিবা আৰু সমনীয়াৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।